নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব মই ভিডিঅ' দিম বুলি আপোনালোকক দিবই পৰা নাই গতিকে আপোনালোকে মোক একদমেই বেয়া নাপাব গতিকে আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ কণ্টিনিউ চাব আৰু আপোনালোকে মোক সদায় ছাপোৰ্ট কৰি যাব এতিয়া বলকচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বিশ্বখন সৃষ্টিৰ আদিৰ কালৰ পৰাই নিজৰ প্ৰভুত্বৰ বিস্তাৰৰ বাবে বিশ্বৰ শক্তিসমূহৰ মাজত প্ৰায়ে সংঘৰ্ষৰ সূত্ৰপাত ঘটি আহিছে। কিন্তু এই যুদ্ধসমূহৰ উপৰিও এতিয়ালৈকে বিশ্বত দুখন প্ৰলয়ংকাৰী যুদ্ধ সংঘটিত হৈ গৈছে, য'ত বিশ্বৰ অধিকাংশ দেশেই জড়িত হৈ পৰিছিল আৰু এই যুদ্ধই আছিল বিশ্বযুদ্ধ। ইতিহাসৰ পাতত আমি দুখন যুদ্ধৰ কথা জানিছোঁ। এখন প্ৰথম বিশ্বযুদ্ধ যিখন আপোনালোকক কোৱা হৈছে আৰু আজি ক'বলৈ বিচাৰিছোঁ দ্বিতীয় বিশ্বযুদ্ধৰ কথা। বিশ্বৰ প্ৰথমখন সৰ্বাত্মক ধ্বংস হোৱা এখন যুদ্ধ, যি যুদ্ধত পাৰমাণৱিক শক্তিৰ প্ৰয়োগ হৈছিল, আৰু সেইখন যুদ্ধ হৈছে দ্বিতীয় বিশ্বযুদ্ধ। এই যুদ্ধটো দুটা শক্তি আছিল, মিত্ৰ শক্তি আৰু এটা অক্ষীয় শক্তি। ফ্ৰান্স, ইংলেণ্ড, আমেৰিকা, ৰাছিয়া মিত্ৰ শক্তিৰ নেতৃত্বাধীন আছিল আৰু জাৰ্মানী, জাপান, ইটালী আছিল অক্ষীয় শক্তিৰ নেতৃত্বাধীনত। এই যুদ্ধই অৰ্থনৈতিক, ৰাজনৈতিক, সামৰিক, সামাজিক আৰু বৈজ্ঞানিক আদি সকলো দিশতে পৰিৱৰ্তন কৰি পেলাইছিল। এক কথাত ক'বলৈ গ'লে গোটেই বিশ্বখনকে সলাই পেলাইছিল। প্ৰথম বিশ্বযুদ্ধ শেষ হোৱাৰ কেইটামান বছৰৰ পিছতেই এই যুদ্ধখন আৰম্ভ হৈছিলে। এই যুদ্ধখন 1939 চনৰ পৰা 1945 চনলৈকে চলিছিল। 1939 চনৰ 1 ছেপ্টেম্বৰৰ দিনা জাৰ্মানীয়ে পোলেণ্ডৰ ওপৰত আক্ৰমণ কৰে আৰু সেইদিনাই দ্বিতীয় বিশ্বযুদ্ধৰ ৰণভেৰি বাজিছিল শতিকাৰ খলনায়ক এডলফ হিটলাৰৰ হাতত। এই যুদ্ধৰ ফলত বিশ্বত আৰম্ভ হৈছিল এক সামৰিক আক্ৰমণ আৰু প্ৰত্যাক্ৰমণৰ। এই যুদ্ধ সংঘটিত হোৱাৰ আঁৰত বহুতো কাৰণ আছিলে। তাৰ মাজত হৈছে 1 নম্বৰ, ভাৰ্চাই সন্ধিৰ অপমানজনক চৰ্তসমূহ। প্ৰথম বিশ্বযুদ্ধ শেষ হোৱাৰ পিছত শান্তি স্থাপনৰ বাবে সকলো বিজয়ী আৰু বিজিত দেশৰ প্ৰতিনিধিসকলৰ মাজত পেৰিছত শান্তি আলোচনা হৈছিল। এই আলোচনাত আটাইতকৈ গুৰুত্বপূৰ্ণ সন্ধি আছিলে মিত্ৰশক্তি জাৰ্মানীৰ মাজত স্বাক্ষৰিত ভাৰ্চাই সন্ধি। এই সন্ধিয়ে মূলতে দ্বিতীয় বিশ্বযুদ্ধৰ সৃষ্টি কৰিছিল। এই সন্ধিৰ ফলত জাৰ্মানীয়ে নিজৰ দেশৰ উপনিবেশ হেৰুওৱাৰ লগতে নিজৰ দেশৰ কিছু অঞ্চলো মিত্ৰশক্তিক দিব লগা হৈছিল। এনেধৰণৰ অসন্মানজনক কথাই জাৰ্মানীসকলৰ মনত ক্ষোভৰ সৃষ্টি কৰে আৰু এই ক্ষোভৰ এক জ্বলন্ত বহিঃপ্ৰকাশ হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ। আন এটা কাৰক হৈছে বিশ্ব শান্তি স্থাপনত জাতিসংঘৰ ব্যৰ্থতা। দ্বিতীয় বিশ্বযুদ্ধ সৃষ্টিত অৰিহণা যোগোৱা আন এক কাৰক হৈছে বিশ্ব শান্তি স্থাপনৰ ক্ষেত্ৰত জাতিসংঘৰ চূড়ান্ত ব্যৰ্থতা। প্ৰথম বিশ্বযুদ্ধৰ পৰিসমাপ্তি ঘটাৰ পাছতেই বিশ্ব শান্তি স্থাপনৰ লক্ষ্যৰে জাতিসংঘ নামৰ এক আন্তঃৰাষ্ট্ৰীয় সংগঠন গঠন হৈছিল। কিন্তু জাতিসংঘৰ কিছুমান অবিবেচকী সিদ্ধান্ত আৰু পক্ষপাতিত্বমূলক আচৰণৰ বাবে ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছিল আৰু নিজৰ নিৰ্দিষ্ট লক্ষ্য সাধনত অসফল হৈছিল। এই দুৰ্বলতাৰ বাবেই জাতিসংঘই নিজৰ উদ্দেশ্যত উপনীত হ'ব পৰা নাছিল আৰু সেইকাৰণেই দ্বিতীয় বিশ্বযুদ্ধৰ দৰে যুদ্ধ হ'বলৈ পাইছিল বা এই যুদ্ধ হ'বলৈ ঢাল খাইছিল। 3 নম্বৰ কাৰকটো হৈছে জাৰ্মানীত একনায়কত্ববাদী শাসক এডলফ হিটলাৰৰ আবিৰ্ভাৱ। হিটলাৰৰ আত্মগৌৰৱী মনোভাৱৰ ফলতেই বিশ্বক্ষয়ী এই দ্বিতীয় বিশ্বযুদ্ধৰ সূচনা হৈছিল। 1933 চনত হিটলাৰৰ নেতৃত্বত গঠন হোৱা নাজী দলে জাৰ্মানীৰ ক্ষমতা অধিষ্ঠিত হয়। হিটলাৰে জাৰ্মানীত একনায়কত্ববাদৰ সূচনা কৰে। ভাৰ্চাই শান্তি চুক্তি ভৰিৰে গচকি হিটলাৰে নিজৰ সাম্ৰাজ্যবাদী লালসৰ দ্বাৰা নতুন নতুন দেশ জয় কৰি নিজৰ দেশত চামিল কৰে আৰু সকলোৰে প্ৰতি আঙ্গুষ্ট প্ৰদৰ্শন কৰে আৰু সেয়ে হৈ পৰে এই যুদ্ধৰ অন্যতম কাৰক। একেবাৰে শেষৰ কাৰকটো হৈছে ইটালীৰ বেনিট মুছলিনৰ নেতৃত্বত ফেচিবাদৰ উত্থান। ইটালীৰ ফেচিবাদী শাসক বেনিট মুছলিনিয়ে উগ্ৰ সাম্ৰাজ্যবাদেৰে বিশ্বত ইটালীৰ
প্ৰভুত্ব স্থাপনৰ চেষ্টা কৰিছিল আৰু জাৰ্মানী জাপানৰ সৈতে লগ হৈ আন আন গণতান্ত্ৰিক দেশবোৰৰ লগত সংঘৰ্ষত লিপ্ত হয়। ইয়ে এই যুদ্ধৰ বাট মুকলি কৰিছিল বুলি ক'ব পাৰি। আৰু এনেকুৱা বহুতো কাৰক পোৱা যায় এই যুদ্ধত অৰিহণা যোগোৱা। আৰু আজিৰ ভিডিঅ' এইখিনিয়ে আছিল। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে এতিয়ালৈ বাই বাই, লাভ ইউ অল।